হাই গাইজ, মই জয়। আজি আপোনালোকলৈ এটা পুনৰ নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই বনাম লাও আগৰ লগত মচুৰ দালিৰ এখন টেষ্টি চব্জি। তেনেহ'লে চাই থাকক মই ৰেচিপিটো কেনেকৈ বনাওঁ। এয়া মই লাও আগখিনি ভালকৈ ধুই লৈছোঁ আৰু এয়া লৈছোঁ মচুৰ দালি। মচুৰ দালিখিনি মই অকণমান সময় তিতাই ৰাখিছিলোঁ। এতিয়া মই মচুৰ দালিখিনি সিজাই ল'ম। এতিয়া মই মচুৰ দালিখিনি সিজাই ল'ম। এয়া মচুৰ দালিখিনি মই কেৰাহী এখনত দি লৈছোঁ আৰু ইয়াত মই অলপ পানী দিম। এইখিনি এতিয়া মই ভালকৈ সিজি ল'বলৈ দিম। এয়া মচুৰ দালিখিনি এতিয়া মই 5 মিনিটমান সময় ভালকৈ সিজিবলৈ দিম। ইয়াতে মই অকণমান নিমখ দি লৈছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ দি ল'ব। আৰু এতিয়া মই ইয়াত ঢাকোন এখন লগাই দিওঁ। এইখিনি মই 5 মিনিটমান সময় সিজিবলৈ দিম এনেকৈ। এয়া 5 মিনিট হৈ গ'ল। দালিখিনি সিজিছে চাগে। এয়া দালিখিনি 80% সিজিয়ে গ'ল। এতিয়া ইয়াতে মই অকণমান হালধি গুড়ি দিম। অকণমান দিছোঁ হালধি। আৰু দিছোঁ 2টা জলকীয়া আৰু অকণমান পিঁয়াজ। এইখিনি দি অকণমান লৰাই দিম। এতিয়া আৰু 3 মিনিটমান সময় ঢাকোনখন লগাই থ'ম। 3 মিনিট হৈ গ'ল। এতিয়া আকৌ মই ঢাকোনখন নমাই এবাৰ লৰাই দিওঁ। সেই দেখিছেনে ধুনীয়াকৈ দালিখিনি সিজি গৈছে। আৰু এতিয়া মই ইয়াতে অকণমান দিম ৰেড চিলি পাউডাৰ, অকণমান দিছোঁ আৰু অকণমান দিছোঁ জিৰা পাউডাৰ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি দিম। এতিয়া মই ইয়াতে দিম লাওৰ আগৰ ঠাৰিখিনি ফাৰ্ষ্টতে মই 5 মিনিটমান সিজাই ল'ম। এক্সট্ৰা কৰি লৈছিলোঁ কাৰণ ঠাৰিখিনি সিজোঁতে সময় লাগে। সেইকাৰণে ঠাৰিখিনি মই অকণমান সময় ভালকৈ সিজাই ল'ম। তাৰপিছত পাতখিনি দিম। এইখিনি ভালকৈ মিক্স কৰি লওঁ। এতিয়া এইখিনি মই ভালকৈ 5 মিনিটমান সময় আৰু অকণমান সিজিবলৈ দিম। এয়া 5 মিনিট হৈ গ'ল। এতিয়া মই এইখিনি অলপ লৰাই দিওঁ। দেখিছেনে এইখিনি লাওৰ ঠাৰিখিনি ভালকৈ সিজি গ'ল। আৰু এতিয়া মই ইয়াতে শাকখিনি দি দিম। এক্সট্ৰাকৈ এইটো কাৰণে দিছোঁ কাৰণ লাও ঠাৰিখিনি সিজোঁতে সময় লাগে আৰু পাতখিনি সোনকালে হৈ যায়। সেইকাৰণে মই এক্সট্ৰাকৈ দিছোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি পেলাই আৰু 5 মিনিটমান সময় ঢাকোন এখন লগাই দিম। এইখিনি মই এতিয়া আৰু 5 মিনিটমান সময় এনেকৈ সিজিবলৈ দিম। এয়া 5 মিনিট হৈ গ'ল। এতিয়া আকৌ ঢাকোনখন আঁতৰাই লওঁ। এয়া পাতখিনিও ধুনীয়াকৈ সিজি গ'ল। এইখিনি মই তেল মৰা নাছিলোঁ, ফাৰ্ষ্টতে সিজাইহে লৈছিলোঁ। এতিয়া এইখিনি মই তেল মাৰি দিম। এই চব্জিখন খাবলৈ বহুতেই সোৱাদ হয়। যদি আপোনালোকে খোৱা নাই খাবচোন। এতিয়া এইখিনি মই তেল মাৰিম। এতিয়া মই চব্জিখন তেল মাৰিবলৈ লৈছোঁ। এয়া কেৰাহী এখন পাতি লৈছোঁ। এতিয়া মই ইয়াতে অকণ তেল দিওঁ। চব্জিখিনি মই কাঢ়ি লৈছিলোঁ, সেইটো দেখুওৱা নহ'ল আপোনালোকক। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে তেলখিনি গৰম হ'লেই এতিয়া মই ইয়াত দিম কেইটামান গোটা জিৰা। গোটা জিৰাকেইটা ফুটাৰ লগে লগে দিম পিঁয়াজখিনি। এই গোটা জিৰাকেইটা ফুটিলেই এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি মই অকণ ৰঙা হোৱালৈকে ভাজি লওঁ।
পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিম। এই আদা নহৰু পেষ্ট। এতিয়া আদা নহৰুখিনি অকণমান ভাজি লওঁ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ব। কেঁচা গোন্ধটো থাকিলে ভাল নালাগে। এতিয়া এইখিনি মই 1 মিনিটমান সময় অকণমান ভাজি ল'ম। এতিয়া এইখিনি 1 মিনিট সময় ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে চব্জিখিনি কাঢ়ি লৈছিলোঁ, চব্জিখিনি দি দিম। এইখিনি অকণমান লৰাই দিব। এনেকৈ বনালে লাও আগ বহুতেই সোৱাদ হয়। যদি আপোনালোকে খোৱা নাই খাবচোন আৰু মোক কমেণ্ট কৰি জনাব ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে। এতিয়া এইখিনি 2 মিনিটমান সময় ঢাকোনখন লগাই দিম। এয়া 2 মিনিট সময় হৈ গ'ল। দেখিছেনে চব্জিখন কিমান ধুনীয়া হৈছে। আৰু এতিয়া ইয়াতে মই অকণমান দিম ধনিয়া গুড়ি। এতিয়া ধনিয়া গুড়িখিনি দিয়াৰ পিছত অকণমান লৰাই দিব। আৰু চব্জিখনত পানী বেছিকৈ নিদিব। বেছিকৈ দিলে খাবলৈ শেষেয়া টাইপৰ লাগিব। দালিখিনি যেতিয়া সিজাব তেতিয়াই পানী অলপ সৰহকৈ দি ল'ব। নহ'লে শাকখিনি দিয়াৰ পিছত পানী নিদিব, খাই ভাল নালাগিব। এইখিনি ভালকৈ মিক্স কৰি দিব। চব্জিখন ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি এটা পাত্ৰত ট্ৰান্সফাৰ কৰি লওঁ। এতিয়া চব্জিখিনি মই এটা পাত্ৰত ট্ৰান্সফাৰ কৰি লৈছোঁ। আজিৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবচোন। আৰু যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপি ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। এয়া মই গোটেই চব্জিখিনি এটা পাত্ৰত ট্ৰান্সফাৰ কৰিলোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে আৰু খাবলৈও সিমানেই সোৱাদ হয়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আৰু এনেকেই বনাই খাব। পুনৰ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।